बिटिसिआव 27था बाय'डाइभार्सिटी मेनेजमेन्ट कमिटिखौ लानानै खामानि मावनायनि सायाव सावरायमेल हाबाफारि खुंफुंदों। बे हाबाफारिखौ 2026 मायथाइनि 25 आगस्टआव रुपसि बिएमसि पर्बतजरा फरेस्ट डिभिजनआ दिनै सरायसर बिलआव सावरायमेलखौ खुंफुंदों। बिटिसिआव गासै 27था बिएमसि आफादखौ लानानै थांनानै थानो थाखाय गोथां गुन गोनां बायदि गोनांथिखौ लाखिनायनि गोनांथिनि सोमोन्दै सोद्रोमाफोरखौ खामानि मावनायनि बोसोन होनाय सावरायमेल खुंफुंदों। बाय'डाइभार्सिटी माखौ बुङो होननानै बुङोब्ला बुहुमाव थानाय जिउनि रोखोमथिखौ बुङो। बे रोखोमथिया मोनथाम थाखोआव थायो: स्पेसिस सिङाव थानाय जेनेटिक डाइभार्सिटी, स्पेसिसनि गेजेराव थानाय रोखोमथि आरो इकोसिस्टेमनि रोखोमथि। बिनि सायावनो कक्राझार जिल्ला पर्बतजरा महकुमा रुपसि फरेस्ट रेन्जनि सरायसर बिलआव बिएमसिनि सोमोन्दै गोनांथार सावराय जथुम खुंदों। मानोना गोथाङै थांना थानो जों मानसिनो बिफां-लाइफां, जिब-जुनार आरो हा दै गासैखौबो संरैखाथि होनाया गोनांथार। बे सावराय जथुमाव गाहाय आलासि महरै बाहागो लादों बिटिसिनि हाग्रा बिफाननि मावफुं सोद्रोमा जेम्स बसुमतारी आरो बिटिसिनि नोगोर जौगाखां बिफाननि मावफुं सोद्रोमा मुनमुन ब्रह्म आरो पर्बतजरानि हाग्रा बिफाननि डिआइएफअ आरो रेन्ज अफिसारफोरनि अनगायैबो हाग्रा बिफाननि गोबां मावफारियाफोरा बाहागो लादों। बे सावराय जथुमनि सोमोन्दै गुवारै मा फोरमायखो आबुङै मिथिना लादो। সাইন্টিফিক অফিসার আসাম স্টেট বায়োডাইভার্সিটি বোর্ড আজি যেটো আমার ওয়ার্কশপটো পাতা হয়েছে ইয়াতে বিটিসি আমার বায়োডাইভার্সিটি ম্যানেজমেন্ট কমিটি যখন আছে 21টা বায়োডাইভার্সিটি ম্যানেজমেন্ট কমিটিখন আমি 2014 গঠন করা হয়েছিল। তো এতিয়া বিটিসি ইলেকশনের পাছত গোটেই কমিটিখন নতুনকে রিকনস্টিটিউশন কৰিব লাগে। রিকনস্টিটিউশন কৰি যেটো বিএমসিৰ মেন্ডেট আছে, আমাৰ তিনিটা মেন্ডেট, আমাৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰা, আমাৰ সাস্টেইনেবল ইউটিলাইজেশন অফ ৰিসোর্সেস আৰু আমাৰ ফেয়াৰ এণ্ড ইকুইটেবল শ্বেয়াৰিঙৰ যেটো মেন্ডেট আছে এইটো আগলৈ নিবলৈ কাৰণে আমাৰ বিএমসি আমাৰ মেম্বাৰ্ছ বা সেক্ৰেটাৰী যেটো হ'ব সিহঁতক মানে এৱাৰনেছ কৰাৰ কাৰণে আজি এখন ওয়ার্কশপটো পাতা হৈছে। আৰু আমি বহুত ধন্যবাদ যে আমাৰ বিটিসি আমাৰ ইএম ছাৰ আৰু মেডাম আহিছে। আৰু এইটো কাৰণে আমাৰ মানুহবিলাকৰ লগতো বহুত উৎসাহ যে একচুৱেলি মানে আমি বহুত ধৰণৰ এৱাৰনেছ আগতেও কৰিছোঁ ডিভিজন লেভেলত। আজি ফাৰ্ষ্ট টাইম আমাৰ এনেকৈ গোটেই ডিভিজনবিলাকৰ মানে লগ হৈ ইয়াতে আমাৰ पर्बतजरा ৰেঞ্জত এইটো আপোনাৰ ৰূপসীত পাতিছোঁ। ফাৰ্ষ্ট টাইম এনেকুৱা এখন ওয়ার্কশপ হৈছে আজি। আৰু আশা কৰিছোঁ যে আজি যেটো অনুষ্ঠানটো আমি বহুত মানে সাকসেসফুল হৈছে। আৰু আমি আশা কৰিছোঁ যে এতিয়া নতুন কমিটিখন সোনকালে গঠন কৰি আমি কামবিলাক যেটো জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ যেটো কাৰ্য কৰিব লগা আছে এইখিনি আগবাঢ়ি নিব পাৰিম বুলি আজি আমি আশা কৰিছোঁ। এইখিনিয়ে আমি আজি উদ্দেশ্য ওয়ার্কশপটো পাতাৰ। বাৰ্ড চেংচুৰীটো একচুৱেলি আমাৰ জৈৱ বৈচিত্ৰ্য আইনৰ আণ্ডাৰত চেংচুৰীটো আমাৰ কভাৰ নকৰে। আমাৰ এইটো মই যেটো আজি কৈছোঁ যে আমাৰ বায়োডাইভাৰ্চিটি হেৰিটেজ চাইট যদি ৰাইজবিলাকে যদি বিচাৰে এইটো এটা যেটো বিএমচি যাৰ আণ্ডাৰ ৰূপসী বিএমচিয়ে যদি প্ৰপ'জেল পঠায় যে এখন হৰেশ্বৰ বিল যেটো বহুত ইম্পৰ্টেণ্ট বিলখন হয়, তো ইহঁতি যদি এটা আমাৰ বায়োডাইভাৰ্চিটি একৰ আণ্ডাৰত যদি এটা বায়োডাইভাৰ্চিটি হেৰিটেজ চাইট হিচাপতে ইহঁতি এটা প্ৰপ'জেল দিব পাৰে যে ঘোষণা কৰিবৰ কাৰণে। যেনেকৈ আমাৰ অসমৰ অকল 3টা বায়োডাইভাৰ্চিটি হেৰিটেজ চাইট আছে বৰ্তমান। তো বিটিচিৰটো এতিয়ালৈকে এটাও নাই। যদি ৰাইজে যদি বিচাৰে ইহঁতি এটা প্ৰপ'জেল দিব পাৰে চেংচুৰী ঠাই আমি এজ এ বায়োডাইভাৰ্চিটি বোৰ্ড আৰু বায়োডাইভাৰ্চিটি এক্টৰ আণ্ডাৰত এটা বায়োডাইভাৰ্চিটি হেৰিটেজ চাইট ডিক্লেয়াৰ কৰাৰ কাৰণে যেতিয়া আমিও চেষ্টা কৰিব পাৰিম আৰু কমেণ্ট আলোচনা কৰিব পাৰিম।